হেল্ল' ষ্টুডেণ্ট ৱেলকাম বেক টু মাই ইউটিউব চেনেল এফ এ আছাম নলেজ। তো আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ আমাৰ HSLC 2025 যিখন ৰিজাল্ট ওলাল, সেই ৰিজাল্টত যিসকল ছাত্ৰ ছাত্ৰীসকলৰ এক্সাম বেয়া হ'ল বা যিসকল ছাত্ৰ ছাত্ৰীয়ে এটা বা দুটা বা তিনিটা ছাবজেক্টত তোমালোকে ফেইল কৰিলে, তো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে কম্পাৰ্টমেণ্ট এক্সাম হ'ব। আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ সেই এক্সামটো তোমালোকৰ কেতিয়া এক্সামৰ ৰুটিন আহিব বা কেতিয়াৰ পৰা তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ প্ৰচেছটো কি আছে, তোমালোকে কেনেকৈ এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰিবা আৰু তোমালোকৰ এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব আৰু তোমালোকৰ কেনেকুৱাকৈ এক্সাম দিব পাৰিবা। তো সেই কথাটোৰ ভিত্তিত আমি তোমালোকৰ লগত এই ভিডিঅ'টো বনাই আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আহিছোঁ বহুত গুৰুত্বপূৰ্ণ কথাবোৰ। তো এই কথাবোৰ মানে কি, কথাবোৰ মেইন টপিকত ওপৰত আছে, যিসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাক কুৱেশ্যন কৰা দেখা যায়। তো ছাত্ৰ ছাত্ৰীসকলে মেইন কুৱেশ্যন কৰিছে যে ছাৰ আমি কেইটা ছাবজেক্টত ফেইল কৰিলে আমি কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিম। তো তোমালোকে যদি ইয়াৰ আনচাৰ হ'ল তোমালোকে যদি তিনিটা ছাবজেক্টত ফেইল কৰিছা তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবা, আৰু তোমালোকে যদি তিনিটাতকৈ বেছি কৰিছা তেনেহ'লে তোমালোকে কোনো ধৰণৰ কম্পাৰ্টমেণ্ট এক্সাম দিব নোৱাৰিবা। তোমালোকে আগেও HSLC 2026 তোমালোকে এক্সাম দিব পাৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকলে বহুত ধৰণৰ কথা কৈ আছে, কেতিয়াৰ পৰা আমাৰ ৰুটিন মানে কেতিয়াৰ পৰা আমাৰ এক্সাম ষ্টাৰ্ট হ'ব, ৰুটিন কেতিয়া দিব আৰু তোমালোকে মানে আমি ক'ত এপ্লাই কৰিম। তো তোমালোকৰ স্কুলৰ লগত যোগাযোগ কৰা কম্পাৰ্টমেণ্ট এক্সাম দিবৰ কাৰণে তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু তোমালোকে বহুত ষ্টুডেণ্টে আমাক সুধি আছে যে ছাৰ আমি বহুত ষ্টুডেণ্টে আমাক কুৱেশ্যন কৰা দেখা গৈছে যে ছাৰ আমি কেনেকৈ দিম, মানে কেনেকুৱা কুৱেশ্যন আহিব, যিখন আমাৰ HSLC পেপাৰ গ'ল সেনেকুৱা কুৱেশ্যন আহিব নেকি, আমি থিয়ৰী আহিব নে খালী অবজেক্টিভ কুৱেশ্যন আহিব। তো তোমালোকে এটা কথা শুনা, তোমালোকৰ যিখন মেট্ৰিক পৰীক্ষা হৈ গ'ল ডিকটো তোমালোকৰ ছেইম কুৱেশ্যন পেপাৰ থাকিব, মানে কি মানে ছেইম পেটাৰ্ণৰ কুৱেশ্যন পেপাৰ থাকিব। তোমালোকৰ থিয়ৰী থাকিব, তোমালোকৰ অবজেক্টিভ কুৱেশ্যন থাকিব, তোমালোকে থিয়ৰীতে পাছ কৰিব লাগিব, তোমালোকৰ অবজেক্টিভটো পাছ কৰিব লাগিব। তো তোমালোকে কি কৰিব লাগিব, HSLCৰ দৰে দুয়োটা থিয়ৰী আৰু MCQত পাছ কৰিব লাগিব। আৰু যদি তোমালোকে কোনোবা তাৰ পৰা ফেইল কৰা তেনেহ'লে কিন্তু তোমালোকে ফেইল হৈ যাবা। আৰু তোমালোকে কোৱা হৈছে যে কম্পাৰ্টমেণ্ট এক্সামত গ্ৰেছ মাৰ্ক দিয়া হয় নেকি। চ' কম্পাৰ্টমেণ্ট এক্সামতো গ্ৰেছ মাৰ্ক দিয়াটো কেনেকুৱা কথা, মানে কি তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দি কেনেও যদি পাছ কৰিব নোৱাৰা তেনেহ'লে তোমালোকে কেনেকুৱা হ'ব। তো তোমালোকে সেই কম্পাৰ্টমেণ্ট এক্সাম দিয়াৰ সময়ত তোমালোকে কোনো ধৰণৰ গ্ৰেছ মাৰ্কৰ আশা নকৰাটোই উচিত। আৰু ছাত্ৰ ছাত্ৰীসকল আৰু এটা মেইন পইণ্টৰ দিশে আমি আগুৱাই যাই আছোঁ যে ছাৰ আমি এতিয়া যে কম্পাৰ্টমেণ্ট এক্সাম দিম, তো আমি 11ত আমাৰ বেটছৰ লগত এডমিশ্যন ল'ব পাৰিমনে। এই আনচাৰটো হ'ল এই কথাটোৰ যে তোমালোকৰ বেটছমেটৰ লগতে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ধন্যবাদ।